হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালেই। মই আজি আপোনালোকলৈ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' কণী চেলেঞ্জ। এইটো এটা পুৰস্কাৰ। যোনে কণী আগতে 10টা খাই শেষ কৰিব পাৰিব সিয়ে পুৰস্কাৰটো পাব। লগত চাটনি আছে, কলডিলৰ চাটনি। কলডিলে পিঁয়াজে ভাজি ল'লোঁ, আদা ৰচুন আম টেঙা আছে, জলকীয়া আছে, মিক্সিত দি পিচি ল'লোঁ। আপোনালোকে খাই চাব। অকণ ভাজি ল'ব পিঁয়াজে কলডিলে। কলডিল মানে কলডিলৰ ওপৰ চেপা ল'লোঁ। তাৰপিছত কণী বিতৰণ কৰিব লৈছে আৰু লগত ভাত খাৰ দি খাবলৈ এইটো স্পাইচ এটা লোৱা হৈছে। বন্ধুসকল, কলডিলৰ চাটনিটো খাই কেনেকুৱা পায় মোক মেছেজ কৰি কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাব। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এই কণী বিতৰণ কৰি আছে। কেইটাকৈ পৰিছে কণী প্ৰথম? 10টাকৈ কণী বিতৰণ কৰিছে প্ৰথম। আৰু যোনে বেছি খাই সোনকালে উঠিব পাৰে আৰু 5টাকৈ হ'ব। আমাৰ তপন গগৈয়ে বিতৰণ কৰিছে। বাহু কেনি গ'ল? পৰাগ সোণোৱাল কণী ভগা কণী গৈছে হেনো কাৰোবালৈ। কণী দেৰি লৈছে। আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পাইছে জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তপন ভালকৈ হিচাপ কৰা। জোখে জোখে পৰিছে নাই? কম দি পৰিছে নেকি কাৰোবালৈ? কম দি ওলাইছে নেকি? হ'ব বাৰু পিছত মিলাই দিম বাৰু। এতিয়া চাটনি দিয়া। আমাৰ সেইজন বাহু হয়, তেওঁ আগতে খাইছিলে। তেওঁ 3 প্লেট অকলে চলাইছিলে কালে, সেইকাৰণে নাম পাইছিলে বাহু বুলি। সেয়াকে পৰাগ সোণোৱাল। এতিয়া ষ্টাৰ্টিং কৰি আছে দেই। কেইটা গৈছে? মই এটা জৰুৰ দিলোঁ মানে।
প্ৰডাকশ্যন নোহাল কেনি গ'ল সেই জন্মখন আছে পইচা কথা আছে দেই খাব লাগিব নদীয়া হ'ব ন 10টা খোৱা কৰা লাগিব দেই পইচা খাই দিব খাই নি ভালে কৰিম খানা নিহিলা এই নহয় পালেহি দেখোন খালোঁ আৰু এটা খালে হৈ যাব এদাই ফোনলৈ লৈ লৈ তুমি এইটো ভিডিঅ' এদাই এই কি নহ'ব কুহুম নাই খোৱা এই কুহুম এনেকৈ নহয়তো চব খাব লাগিব মোৰ এদাই আৰু আপুনি গোটেইকেইটা অকণমান এইপিনে চোৰাব গোটেইকেইটা খানাচোন বাৰু খাই লওক মই বুলি নহয় আপুনি যদি গোটেইখিনি খাব মই খালে দিগদাৰ প্ৰথমতে যিটো চুক্তি কৰিছিলোঁ আমাৰ 10টা খাব লাগে খাই লওঁ সেইটো বেমাৰ হ'বগৈ তোমাৰ হেৰি কেইটা থাকিলেগৈ 1 2 6টা 5টা আছেগৈ কি হ'ল 6টা আছেগৈ বাহু কম নহয় দেই দেখিছেনে 9 নম্বৰকৈ দেখিছা 4টা আছেগৈ পূৰা হৈ গ'ল নে আৰু খাবা এই পুতলা থলে 5টা থাকিলেগৈ 10টা খাই দিলে কুহুম নোহোৱাকৈ 10টা খালে নহ'ব নহয় এটা খাই দিম মেইন হ'ব কমাটো অকণমানহে আছে আকৌ তুমি 10টা খালা কি হ'ল তুমি নোৱাৰিছা নেকি তপন টমকি গ'ল ৰখি গ'ল পৰাগে ফাঁচ মাৰিলেগৈ ন আৰু গ'ল দেই নাদা খাবা এতিয়া কথা হ'ল কি প্ৰথম কোৱা হৈছিলে 10টা যোনে আগতীয়াকৈ খাই কৰিব সিয়ে পুৰস্কাৰটো পাব বুলি
কিন্তু ৰবিনে 10টা কণী খাই সোনকালে শেষ কৰিলে। পৰাগ সোণোৱালে কণী 12টা খালে, কিন্তু তেওঁ টাইমটো কথা ক'ব নোৱাৰিলে। খাওঁতে তেওঁ সৰহকৈ খালে। তেওঁ খালে 12টা কণী। চাটনি থাকিলে নহয়, চাটনি আছে নহয়। কি এতিয়া খাব নেকি? কাইলৈ খাম উঠিনো কণীকেইটা উঠি দিম ৰাতিপুৱালৈকে শেষ কৰিব কণী মই খাই দিম হাবলৈ খাই দিম হৈ গ'ল সমাপ্ত। তমন কোৱা তমন এতিয়া কোনে পালে প্ৰস্তুতি কৰি দিয়া। এতিয়া 10টা কোনে কমপ্লিট আছিলে নেকি? কমপ্লিট পাব তোমালোকৰ হাতৰ পৰা দি দিয়া পুৰস্কাৰটো। প্ৰথম যিজনে 10টা খাইছিলে সেইজনে পুৰস্কাৰটো পাইছে। মনটোক পুৰস্কাৰটো দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ৰবিনে পুৰস্কাৰটো গ্ৰহণ কৰিছে। এয়া ৰবিনে পুৰস্কাৰ গ্ৰহণ কৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কি কৈছে কৈ দিয়া অলপ। আৰু হৈ যাব উঠলাগে আকৌ নি কৈ দিয়া আমাৰ এই পৰাগ নোকোৱা। ঠিক আছে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।